সত্ৰৰ সত্ৰাধিকাৰ পৰম শ্ৰদ্ধেয় প্ৰয়াত পীতাম্বৰ দেৱ গোস্বামী দেৱে ৰাগ মাজুলীৰ পৰিধি ভাঙি বাহিৰলৈ উলিয়াই লৈ গৈছিল। এতিয়া ইয়াত আমি বেলেগ ধৰণে দেখিম ৰাগ, কিন্তু নলবাৰীত লক্ষ লক্ষ লোকৰ আগমন হয় প্ৰত্যেক বছৰে। তাত 1933 চনত আৰম্ভ কৰিছিল ৰাগ, আৰু সেয়া হৈছে মূৰ্তি প্ৰধান ৰাগ। তথাপি মূৰ্তিক এনেধৰণে সাকাৰ ৰূপ দিছে শিল্পীসকলে, মৃৎ শিল্পীসকলে, ভাবিলে আচৰিত লাগে। কেতিয়াবা গ'লে আপোনালোকে নিশ্চয় খুব ভালকৈ চাব পাৰিব আৰু নিশ্চয় ভাল লাগিব। মই প্ৰত্যেক বছৰে যাওঁ, ছাত্ৰাৱস্থাৰ পৰা গৈছোঁ, কিন্তু এতিয়া বেছি ডাঙৰ হৈ আহি আছে দৈনন্দিন। এইবাৰ ৰামৰ অভিনয় কৰা আপোনালোকে টিভিত সকলোৱে দেখিছিল চাগে, অৰুণ গোবিল তেখেতো আহিছিল, তেখেতৰ পৰিবাৰ আহিছিল। প্ৰত্যেক বছৰে এনেধৰণৰ এক অনন্য অনুষ্ঠান হৈছে। মই ভাবোঁ যে দেশৰ ভিতৰত এটা ডাঙৰ অনুষ্ঠানলৈ ই এটা পৰ্যবেক্ষিত হ'ল বৰ্তমান সময়ত। তো ভাল কথা, আমাৰ ইয়াতো হৈছে সকলো ঠাইতে, কাৰণ এই ৰাসলীলাৰ মূল তত্ত্বই হৈছে ভগৱান আৰু ভক্তৰ একাত্ম মিলন। ভগৱান আৰু ভক্তৰ একাত্ম মিলন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাইজৰ সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ শ্ৰীকৃষ্ণৰ ভগৱানৰ যি মহিমা, এই মহিমা আৰু ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য খুব সুন্দৰভাৱে ইয়াক অংকন কৰিছে, আৰু এইখিনি যাতে ৰাইজৰ মাজলৈ ভালকৈ লৈ যাব পাৰে তাৰেই ব্যৱস্থা আছিল এইবিলাক। এতিয়া ৰাগ ধৰক মঞ্চলৈ আহিছে। আমি সৰুতে আমি বেলেগ ধৰণে ৰাগ দেখিছিলোঁ। সৰুৰে পৰাই ৰাগ চাওঁ, ৰাগ ভাওনা থিয়েটাৰ এইবিলাকৰ প্ৰতি আগ্ৰহ সৰুৰে পৰাই আছে। গতিকে এটা বেলেগ বেলেগ ৰূপত সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিৱৰ্তন আমি দেখি আহিছোঁ, এইটো নতুন নতুন ৰূপত, আৰু হয়তো অনাগত দিনত আৰু এক সুকীয়া ৰূপ পাব। এয়া হৈ থাকিব, এয়া চলি থাকিব। কিন্তু আমাৰ জাতিটোক চহকী কৰিবলৈ, আমাৰ কৃষ্টি সংস্কৃতি সকলো দিশৰ পৰাই যাতে অসমীয়া জাতিয়ে মূৰ তুলি থাকিব পাৰে, তাৰ কাৰণে আমি এইবোৰ দিশত গুৰুত্ব দিবই লাগিব। আৰু এইবাৰ খুব ভাল কথা যে ভাৰত চৰকাৰে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এইটোৱে আমাক আৰু গৌৰৱান্বিত কৰিছে। গতিকে আমাৰ কৃষ্টি সংস্কৃতি, সাহিত্য সংস্কৃতি এইবিলাক চহকী হ'লেহে আমাৰ জাতিটো এক সবল জাতি হিচাপে যুগে যুগে আমি অন্ততঃ সকলোৱে আমাৰ উঠি অহা নতুন প্ৰজন্মই গৌৰৱবোধ কৰিব পাৰিব। মই উদ্যোক্তাসকলক এনে প্ৰচেষ্টাৰ বাবে মই নথৈ ধন্যবাদ জনাইছোঁ।